আজি মই আপোনালোকক 150 বছৰীয়া এখন ঘাই বা ফুলৰ চানেকি বুলি কয়, সেইখন আপোনালোকক মই আজি দেখুৱাম। এইখন থৈ দিয়া আছে এনেকৈ গোলকৈ, এনেকৈ নুৰিয়াই এনেকৈ গোটা কৰি থ'ব পাৰি। এইখন দেখিছে, এইখন দীঘলটো হৈছে 15 হাত। এই ফুলৰ চানেকিখন এনেকৈ মই এটা ফুল আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই যাব এনেকৈ কৰি। এইখন 150 বছৰীয়া পুৰণা ফুলৰ চানেকি। ইয়াত দেখিছে কি ধুনীয়া ধুনীয়া ফুলৰ ডিজাইন আছে। ইয়াত দেখিছে এনেধৰণৰ। এইবোৰ ফুল আপোনালোকে গ্ৰাফতো উঠাই ল'ব পাৰিব। এইখন আমাৰ আইতাৰ শাহুৱেকৰ দিনৰ ফুলৰ চানেকি। এইখন দেখিবলৈ বাৰু কেনেকুৱা লাগিছে, ভাল লাগিছেনে চানেকিখন দেখি? ফুলটো এনেধৰণৰ, এইটুকুৰাৰ পৰা এইটো এটা ফুল, তাৰপৰা ইয়াৰ পৰা এইটো এটা ফুল, তাৰপৰা ইয়াত এইটুকুৰাৰ পৰা এইটুকুৰা এটা ফুল, এইটো এটা ফুল, এইটো মিহি মিহি ঘন হয়, এইটো এটা, দুটা, তিনিটা, চাৰিটা আছে ইয়াত ফুল। এনেধৰণৰ ধুনীয়া ডিজাইন। এইটো ডাঙৰ ফুল হয়। এইটো এটা, এইটো ইয়াৰ পৰা ইয়ালৈকে, এইটো 250 কাঠি আছে ইয়াত। এইবোৰ কাঠি 250টামান আছে। এইটো বৰ ডাঙৰ হয় ফুলটো, গামোচাত বাচিবলৈ ভাল। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি এই ফুলৰ ডিজাইনবোৰ লাগে, আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়া মই ফুলটো এনেকৈও ফটো মাৰি দিব পাৰিম, নহ'লে গ্ৰাফত উঠায়ো আপোনালোকক দি দিব পাৰিম। লাগে যদি আপোনালোকে ক'ব। এইবিলাক কাষৰি হয়, এইটো সৰু সৰু কাষৰি, এইকেইটা গামোচাত দিয়া, চবতে দিব পাৰি আৰু দিওঁ বুলি ক'লে। মেখেলা, এইটো এটা ফুল, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা। আজিলৈ ফুলটো ইমানতে সামৰণি মাৰিছোঁ। এডাল মাৰি আছে, এনেকৈ নুৰিয়াই থৈ দিব পাৰি। ঘাইখন এনেকৈ মেৰিয়াই থ'ব পাৰি। দেখিছে? এনেকৈ মই নুৰিয়াই সৰুকৈ গোটা কৰি থৈ দিব পাৰি। এইখন 150 বছৰ পুৰণি হ'লেও আইতাৰ শাহুৱেকে ধুনীয়াকৈ সযতনকৈ ৰাখিছিলে। আজি আইতাও থৈছে আৰু আমাৰ শাহু মায়ো থৈছে। সেইকাৰণে আজি আপোনালোকক দেখাব পাৰিছোঁ।
এতিয়া এইখন সযতনে থোৱা দায়িত্ব মোৰ, সেইকাৰণে ধুনীয়াকৈ এইখন এনেকৈ সামৰি ধুনীয়াকৈ থ'ব লাগিব। এইখন 15 হাত দীঘল আছে।